এই কথাটো আজি প্ৰায় একমাহমান আগতে এই মৰাভেগাৰ পৰা কেইজনমান ল'ৰা মোক গৈ আপত্তি কৰিছিল যে মৰাভেগত এখন আমাৰ ধৰ্মীয় জলসা হ'ব, তাতে শিৱসাগৰক আমি ইনভাইট কৰিব বিচাৰিছোঁ। তো সেই মৰ্মে মানে ইহঁতক লগত লৈ আমাৰ শিৱসাগৰৰ লগত কথা পাতিলোঁ। শিৱসাগৰ আহিম বুলি কৈছিল আৰু যোৱা পৰহি দিনা মোক শুভেচ্ছা দিছিল যে তাতে মই যাম, নিশ্চয় যাম। কিন্তু আমাৰ অসম চৰকাৰৰ লগত চৰকাৰটো ইমাৰ্জেঞ্চি হেৰিত মানে কেবিনেট মিটিঙত আমাৰ শিৱসাগৰ যাবলগীয়া বাধ্য হ'ল। AC মিটিং চলি আছে আজি, আকৌ ৰাতিও মিটিং হ'ব, 8টা বজাৰ পৰা আকৌ মিটিং হ'ব। এই ইমাৰ্জেঞ্চি মিটিঙৰ কাৰণে শিৱসাগৰ আহিব নোৱাৰি মোক ৰাতিপুৱা 9টা বজাত জনালে, জালি ডাঙৰীয়া মইতো মিটিঙত এনেকুৱা অসুবিধাৰ কাৰণে যাব নোৱাৰিম, যিহেতু আপোনালোকৰ মুছলিম সমাজৰ ধৰ্মীয় জলসা, তাতে আপুনি গৈ দুই এষাৰ মাতি মোৰ ফালৰ পৰা শুভেচ্ছাটো জনাই আপুনি আহিলে হ'ল, বাকী কি কৰিব লাগে মই চাই দিম, এইখিনি মোক জনালে। তাৰপিছত মই এই কমিটিক জনালোঁ যে এনে কথা যে শিৱসাগৰ আহিব নোৱাৰে, দায়িত্বটো মোক দিছে। তো মই কি কৰিলোঁ, আকৌ আমাৰ এই ভ্ৰমণ বাগলাই CWC ভ্ৰমণ বাগলাই ডাঙৰীয়াক লগত লৈ আজি আহিলোঁ। তো ইয়াত আহি যিখিনি অভিযোগ পালোঁ, এই ৰাস্তাটো, তাৰপিছত এখন ব্ৰিজ আৰু কবৰস্থান উপলক্ষেই মানে এই জলসাখন পাতিছে তেওঁলোকে। এতিয়া কথা হ'ল কি, আল্টিমেটলি শিৱসাগৰে মোক মাতি মানে আমাৰ মাইনৰিটি টিমটো মাতি তেখেতে মাইনৰিটি এৰিয়াবিলাকত কিছুমান স্কিম ধৰাৰ কথা মোক অনুমতি দিছিল। সেই সাপেক্ষে মই ক'ব বিচাৰিছোঁ যে ভেৰগাঁও ডিষ্ট্ৰিক্ট মাইনৰিটি চেলৰ জৰিয়তে এই ৰাস্তাখনৰ লিষ্ট আল্টিমেটলি হৈ গৈছে আৰু অচিৰেই এই ৰাস্তাৰ কামটো আৰম্ভ হ'ব বুলি মই এই সমাজৰ ৰাইজক মানে আশ্বাস দিছোঁ। আৰু তাৰপিছত কবৰস্থানটো আহিল। কবৰস্থানৰ কথা হৈছে কি, কবৰস্থানটো মই 2015 চনত পিছিটাৰৰ সময়ত মই যেতিয়া মতিবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিলোঁ, কিন্তু ময়ো কথা দিছিলোঁ, কাৰণ এইখন সমাজত এটা কবৰস্থান নাই বুলি ময়ো জানো, তেতিয়া মই কথা দিছিলোঁ। কিন্তু দুৰ্ভাগ্যক্ৰমে আমি জিকি দিব নোৱাৰিলোঁ, হাৰি থাকিলোঁ। এইবাৰ যেতিয়া চৰকাৰ আহিছে, চৰকাৰ অহাৰ পিছতো ধৰক আমি 3 বছৰীয়া কাৰ্যকালত 1 বছৰ আমি এনেই যাব লগা হ'ল। এই কৰোণা কিবা কিবিত আমি 1 বছৰ কাম কৰিব নোৱাৰিলোঁ। 2 বছৰ কাম কৰিলোঁ, 2 বছৰ কিমান কাম কৰিব নাই। আজি চৰকাৰ থাকে, কালি চৰকাৰ ভাঙি যায়, এনেকুৱা পৰিস্থিতি আমি চলি আছোঁ। তাৰে মাধ্যমত আমি এতিয়া ভাবিছোঁ শিৱসাগৰৰ লগত আলোচনা বিলোচনাৰ মাধ্যমত এই কবৰস্থান দিয়াৰ কাৰণে আমি একটা চেষ্টা চলাম। মানে 100% গেৰাণ্টি দিব নোৱাৰোঁ, মই চেষ্টা কৰিম যে আমাৰ কাৰ্যকালত এই কবৰস্থানৰ বাউণ্ডাৰীটো হ'ব লাগে, আৰু এইটো আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম, নিশ্চয় চেষ্টা কৰিম। আৰু আজিৰ এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰোঁ, এই মৰাবেগা ৰাইজৰ লগত UPPL দল সদায় আছে আৰু UPPL দল সদায় মৰাবেগা ৰাইজৰ লগত থাকিব। যিহেতু মৰাবেগা ৰাইজৰ মাটিৰ সমস্যা বহুত আছে, আমি UPPL দলৰ তৰফৰ পৰা সকলো মাটিৰ সমস্যাখিনি সমাধান কৰিম বুলি এটা প্ৰচেষ্টা লৈছোঁ, যে এই নৱেম্বৰৰ 15 তাৰিখৰ পিছত আমি মাটিৰ কামটো ধুমাধুম আৰম্ভ। আল্টিমেটলি আমি অল BTRত 12,000 মুছলিম মানুহক আমি মাটিৰ পাট্টা দিয়া হৈ গৈছে আমাৰ 12,000। যিহেতু বিগত 17 বছৰে হাগ্ৰা মহিলাৰী 1 বিঘা মাটিৰ পাট্টা দিব পৰা নাছিল, আমি আল্টিমেটলি UPPL দলে 12,000 মুছলিম ৰাইজক, অকল মুছলিম ৰাইজক আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। আৰু এই অহা 15 তাৰিখৰ পিছত সকলো মাটিৰ কৃষি ফালৰ পৰা অনলাইন কৰিলে নিজৰ মাটিৰ দাগ নম্বৰ, ছক নম্বৰ, পাট্টা পত্ৰ চব পাই যাব। আৰু তাৰ কামখিনি আমাৰ চলি আছে বৰ্তমান। মাটিৰ কাৰণে নিশ্চিন্ত হ'ব লাগে। মৰাবেগা ৰাইজৰ লগত ৰাইজ সদায় আছে, আমাৰ UPPL দল সদায় আছে আৰু সদায় থাকিব বুলি মই এওঁলোকক আশা দি আজি এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ।